চৰকাৰী ঘৰ মই ৰেলে মানা কৰিছে মই ভাঙি দিছোঁ নালাগে নালাগে আৰু নালাগে দাদা আপুনি ঘৰটো কেলে ভাঙিছেগে এইতে ৰেলৱে মাটি বনাব নিদিয়ে বোলে তাৰ কাৰণে ভাঙি দিছোঁ এজন মানুহ আহিছিলে নেকি আজি আহিছিলে আজিও আহিছিলে আৰু 3-4 মান আহিলে মোৰ ঘৰটোতে বাৰে বাৰে আহি কিনে মোক বহুত হাৰাচমেণ্ট দিছে মই মানসিকভাৱে ভাঙি পৰিছোঁ মইতো বিদেশী নহয় মই ইয়াৰে নাগৰিক হয় সেইকাৰণে মই ভাঙি দিছোঁ আৰু মোক চৰকাৰী ঘৰ নালাগে ক'ত আপোনালোকৰ ইয়াতে ৰেলৱে ভূমিত অবৈধভাৱে বেদখলকাৰীসকললৈ মূৰঘুম চেলে ৰেলৱে আৰক্ষীৰ তীক্ষ্ণ দৃষ্টি ৰেলৱে ভূমিত চৰকাৰী ঘৰ নিৰ্মাণ নকৰিবলৈ আহ্বান ৰেলৱে বিভাগৰ জোনাইগাঁও পঞ্চায়তৰ অন্তৰ্গত মূৰঘুম চেলে ৰেলৱে ষ্টেচনৰ ৰেলৱে ভূমিত দুয়োপাৰে অবৈধভাৱে বেদখল কৰি বসবাস কৰা পৰিয়ালসকললৈ চৰকাৰী ঘৰ নিৰ্মাণ নকৰিবলৈ বন্ধ আহ্বান ৰেলৱে আৰক্ষীৰ উল্লেখ্য যে চলিত মাহত জোনাইৰ মূৰঘুম চেলে জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত জোনাইগাঁও পঞ্চায়তৰ 5, 6 আৰু 9 নম্বৰ ৱাৰ্ডৰ প্ৰায় 100টাতকৈ অধিক ভূমিহীন অৰ্থাৎ ৰেলৱে ভূমিত বসবাস কৰা পৰিয়ালসকলক চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিৰ ধন মোকলাই দিছিল খণ্ড উন্নয়ন বিষয়াগৰাকীৰ লগতে জোনাইগাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰীসকলে এই ঘটনাৰ পিছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই জিলা ট্ৰাইবেল সংঘৰ লগতে জোনাইৰ বিভিন্ন সচেতন মহলে ৰেলৱে ভূমিত চৰকাৰী ঘৰ নিৰ্মাণ কৰি চৰকাৰী ধন অপচয় নকৰিবলৈ আহ্বান জনোৱাৰ লগতে অতি শীঘ্ৰে ৰেলৱে ভূমিত অবৈধভাৱে বেদখল কৰি বসবাস কৰা পৰিয়ালসকলক উচ্ছেদ কৰিবলৈ ৰেলৱে বিভাগক দাবী উত্থাপন কৰিছিল দল সংগঠনৰ এনে প্ৰতিক্ৰিয়াৰ পিছতে ৰেলৱে বিভাগে ৰেলৱে ভূমিত অবৈধভাৱে বেদখল কৰি বসবাস কৰা পৰিয়ালসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে ৰেলৱে ভূমিত চৰকাৰী ঘৰ নিৰ্মাণ নকৰিবলৈ ঘৰে ঘৰে গৈ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ইফালে ৰেলৱে বিভাগে ঘৰে ঘৰে গৈ এনে নিৰ্দেশ দিয়াৰ পিছতে চৰকাৰী ঘৰ লাভ কৰি ৰেলৱে ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ ভেটিসমূহ নিজ হাতে ভাঙি পেলোৱা পৰিলক্ষিত হৈছে এই চৰকাৰী ঘৰ পাইছিলোঁ ৰেলৱে মাটিত বনাব নিদিয়ে বোলে তাৰ কাৰণে ভাঙি আছোঁ মই গতিকে মইতো কোনো বিদেশী মানুহ নহয় মই ভাৰতৰ নাগৰিক হিচাপে মোৰ ঘৰত চৰকাৰী ঘৰ এটা অনুদান পাইছিলোঁ তাকে নিদিয়াৰ কাৰণে চৰকাৰী মাটিত বনাব নিদিয়ে তাৰ বাবে মই ভাঙিবলগীয়া বাধ্য হ'লোঁ মই মানসিক প্ৰেছাৰত বহুত অশান্তি হৈছোঁ গতিকে মোৰ অকলে নহয় এনেকুৱা হাজাৰ হাজাৰ ঘৰ ৰেলৱে মাটিত বনাই আছে আৰু আগতে বনাইছে তে গতিকে মোৰে অকল ঘৰটো দেখিছে নেকি সকলোৰে ঘৰ ৰেলৱে মাটিতে আছে তে গতিকে অকল মোৰ এটাই দুখ যে মোক অবৈধ নাগৰিক বুলি কোৱাৰ কাৰণে মই দুখ পাইছোঁ তো মইতো অবৈধ নাগৰিক নহয় মই ভাৰতীয় নাগৰিক মই ভাৰতীয় নাগৰিক মতে সেইমতে চৰকাৰে মোক চৰকাৰী ঘৰ আমন্ত্ৰণ দিছে সেয়ে মই বনাইছিলোঁ মোৰ মাটি নাই বৰ্তমান সেইকাৰণে মই এতিয়া ৰেলে বনাব নিদিয়ে সেইকাৰণে মই ভাঙি দিছোঁ খুবত এতিয়া কোনটো জিপিৰ হয় আপোনাৰ এতিয়া জিপি আমাৰ জোনাই জিপি আপোনালোকক ঘৰ দিয়াৰ আগতে এগ্ৰিমেণ্ট কৰোঁতে কি ডকুমেণ্ট বিচাৰিছিলে এগ্ৰিমেণ্ট কৰোঁতে আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ ID আৰু এইবিলাক পান কাৰ্ড এইবিলাক বিচাৰিছে দলিল লৈছে এগ্ৰিমেণ্ট কৰিছে বনাব লাগিব বুলি এতিয়া মাটিৰ কাগজটো বিচৰা নাই এনেকুৱা সকলোকে যদি মাটিৰ কাগজ আছে তেতিয়াহ'লে যদি নাই তেতিয়া সকলোৰে সমানে বিচাৰ হ'ব লাগে যে মোৰতো অকল বাৰে বাৰে আহি কিনে মোকে পায় মানুহখিনি সেইকাৰণে মই একদম মানসিকভাৱে ভাঙি পৰিছোঁ আৰে ৰেলৱে বিভাগৰ পুলিচ আহিছিলে মোক ক'লে মই ইতিমধ্যে মই ভাঙি আছিলোঁ সেই সময়তে আহি পালে তেখেতসকলে কি ক'লে তেখেতসকলে ক'লে যে তুমি নবনাবা আৰু মইতো বোলো ছাৰ আপোনালোকে কৈ যোৱাৰ পিছততো মই নবনাওঁ কোনটো জিপি হয় এইটো জোনাই জিপি হয় জোনাই জিপি কেতিয়া পাইছিলে পইচাটো আমাৰ 7 তাৰিখে সোমাইছে পইচাটো এইটো মাহৰে তাৰপিছত এতিয়া নবনালেও আৰু কেছ হৈ যাব বুলি কৈছে এতিয়া এগ্ৰিমেণ্ট কৰা হৈছে আমাৰ এগ্ৰিমেণ্ট হিচাপত আমি যদি ঘৰটো নবনাওঁ তেনেহ'লে আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে এতিয়া কেছ হৈ গ'লে মানে তাৰপিছত আমাৰ মানুহটো ধৰি লৈ গ'লে মানে আমি কি কৰি কিনে খাম তাৰ কাৰণে ঘৰটো আৰম্ভ কৰিছে ঘৰটোৱে আৰম্ভ কৰিছোঁ আৰু কি ডকুমেণ্ট দিছিলে এগ্ৰিমেণ্ট ভোটাৰ ID দিছিলোঁ পান কাৰ্ড দিছিলোঁ তাৰপিছত আপোনাৰ দলিল এগ্ৰিমেণ্ট হৈছিলে আধাৰ কাৰ্ড লৈছিলে ৰেচন কাৰ্ড লৈছিলে এইবোৰ লৈছিলে আজি কোন আহিছিলে ইয়াতে আজি এতিয়া কোনো অহা নাই দিয়কচোন ইয়াতে এতিয়া যে আপোনালোকে বন্ধ কৰাইছে কোনে বন্ধ কৰাইছে এতিয়া কোন পাৰ্টিয়ে বন্ধ কৰে সেইটো ক'ব নোৱাৰোঁ আমি কোনে হয় এইটো পঞ্চায়তৰ পৰা আমাক নাই এতিয়া যে আপোনালোকে কোন আহিছিলে এতিয়া অহা মানুহকেইটাৰ লগত এজন হেৰি
ৰেলৱে অফিচাৰ হয় নেকি, পুলিচ হয় একটা, RPF হয়, আৰু এইবোৰ কোন হয় চিনি নাপাওঁ, নাজানো। আইখিনি বন্ধ কৰাই কিনে গৈছে, মানা কৰি গৈছে। এতিয়া আমাৰ ঘৰটো ইমান ভাঙি আছে, আপোনালোকে একবাৰ চাই লওক সোমাই কিনে। আমাৰ ল'ৰা ছোৱালীৰ ক'ত থাকিব, আমাৰ বস্তু ক'ত থাকে, আমি ক'ত থাকিম এনেকুৱা অৱস্থাত। আমাৰ কি কৰিম এতিয়া, আধা দি কিনে এটা বন্ধ কৰাই দি আছে, আমাৰ উপায়ে নাই আৰু। আগতে এইটো ৰেলৱে মাটিত ঘৰ বনাব নোৱাৰিব বুলি পঞ্চায়ত অফিচে কোৱা নাছিল? নাই কোৱা এইটো আগতো কোৱা নাই, আৰু 2 বছৰ আগতো ঘৰ দিছে, তেতিয়াও এইটো কোৱা নাই। এইবিলাক যে 2 বছৰ আগত এইবিলাক যে এইফালে চৰকাৰী ঘৰ বনাই, তেতিয়াও আপোনাক কোৱা নাই যে বন্ধ কৰিব লাগিব। এতিয়া আমাক এইটো চনত দিয়াৰ কাৰণে এতিয়া বন্ধ কৰ বুলি কৈছে।